এই গাইছ মানুহৰ এটা হজম নোহোৱা কথা এটা মই ক'বৰ কাৰণে যাই আছোঁ। মানুহ এতিয়া চব মানুহে কি ইনকামৰ পথ জুবিন গাৰ্গ হৈছে নেকি? মানে এতিয়া চাব গ'লে আমাৰ ৰাজনীতিবিদকেইটাই জুবিন গাৰ্গ নাম লৈ পেলাই মানে ৰাজনীতি কৰি আছে। ইউটিউবাৰকেইটাই অকল জুবিন দাৰ নাম লৈ পেলাই আজি অতদিনেদি কণ্টেণ্ট বনাই আছে আৰু টকা লৈ আছে সিহঁতে। এক নম্বৰ কথা কাৰণটো কিয়? জুবিন গাৰ্গেতো এইবিলাক বিচৰা নাছিল, জুবিন গাৰ্গটো এনেকুৱা মানুহ নাছিল। মানে আজি 19 তাৰিখৰ পৰাই আমি চাব গ'লে মানে 19 তাৰিখৰ পৰাই ডিম্পু বৰুৱা, বিকাশ চেত্ৰী ইহঁতে মানে আৰু বেলেগ কণ্টেণ্ট নাই, অকল জুবিন দাৰ নামত মানে কণ্টেণ্ট বনাই আছে। কণ্টেণ্ট বনাও, ভাল ভাল কণ্টেণ্ট বনাও। তহঁতে জাষ্টিছ বিচাৰি যা, আমি যেনেকৈ জাষ্টিছ বিচাৰি পেলাই ওলাই আহিছোঁ, তহঁতে কিয় যাব নোৱাৰা? তহঁতে ঘৰৰ পৰা কি ভিডিঅ'কেইটা বনাই থাকিলে হ'ব নেকি? এতিয়া যিয়ে নহওক অভয় ভূঞা কিন্তু অকল ভাল ভাল ভিডিঅ' বনাই আছে, ভিডিঅ' বনাইছে কিন্তু অভয় ভূঞা কিন্তু ভাল কথা কৈছে। কিন্তু ডিম্পুহঁতৰ নিচিনা সেইবিলাক লেতেৰা কথা কোৱা নাই। এতিয়া অভয় ভূঞাই যেনেকৈ জুবিন দাৰ নামত মানে ন্যায় বিচাৰি আছে বা ভিডিঅ' বনাইছে, কিন্তু ভাল ভিডিঅ' বনাইছে। কাৰণ অভয় ভূঞাই ডাইৰেক্ট যিখিনি হৈছে বা হেৰি কৰিছে সঁচা কথা কৈছে। কিন্তু ডিম্পু আৰু বিকাশ চেত্ৰীটোৰ হেৰিটোত মই মানে সেনেকুৱা দেখা নাই, সেইটো কাৰণে কৈছোঁ কথাটো। এতিয়া বিকাশ চেত্ৰী আৰু ডিম্পু বৰুৱা কেইটামান কণা ভক্ত আহি পেলাই মোক কমেণ্ট বক্সত গালি পাৰিলেও মোৰ কোনো ঘণ্টা খাতি নকৰোঁ মই সেইবিলাক মানুহ। কাৰণ সঁচা কথা ক'ম, সদায় ক'ম। জুবিন দাৰ আদেশত মানে আমি জুবিন দাই যেনেকৈ মানে চলিছিল আমিও সেনেকৈ চলিম জুবিন দাৰ আদেশত। সেইবিলাক আমি একো খাতিৰ নকৰোঁ। কথাটো হয়নে নহয় আপোনালোকে বিচাৰ কৰিবচোন, ভাবি একবাৰ।